নমস্কাৰ, মই পূৰবী। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে হয়তো জানিব বিচাৰে যে ৰেইকি শক্তি ক'ত প্ৰবাহিত হয় আৰু কেনেদৰে আমি প্ৰয়োগ কৰিব পাৰোঁ। ৰেইকি শক্তি আমাৰ হাতৰ এই তলুৱাকেইখনত প্ৰবাহিত হয়। যেতিয়া আমি ৰেইকি শক্তিক হাতকেইখন অলপ সময় মোহাৰি ৰেইকি শক্তিক আবাহন কৰিম, তেতিয়া ৰেইকি শক্তি আমাৰ হাতেৰে প্ৰবাহিত হ'বলৈ ধৰে। সেই ৰেইকি শক্তি আমাৰ হাতেৰে প্ৰবাহিত হয়। এনেদৰে আমি 3 বাৰ কোৱাৰ পিছত ৰেইকি শক্তি আমাৰ হাতেৰে প্ৰবাহিত হয়। আমি যেতিয়াবা কাৰোবাক হিলিং কৰিম, তেতিয়া কিছুমানে ৰেইকি শক্তিটো অনুভৱ কৰে গৰম, কিন্তু কিছুমানৰ ক্ষেত্ৰত কি হয়, একো অনুভৱ নহয়। অনুভৱ কৰিলেও কথা নাই, নকৰিলেও কথা নাই। এইটোৱে মন কৰিব যে ৰেইকি শক্তি প্ৰবাহিত হৈ আছে। যেতিয়া আবাহন কৰিব, তেতিয়া ৰেইকি শক্তিয়ে আমাৰ হাতৰ তলুৱাৰে প্ৰবাহিত হয়। এতিয়া আহোঁ হিলিং কৰাৰ ক্ষেত্ৰত, যে ৰেইকি শক্তিক আমি যেতিয়া আবাহন কৰি হিলিঙৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, তেতিয়া আমি ডাইৰেক্ট ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি যেনেকৈ ভাত বা কিবা বস্তু খোৱাৰ আগত আমি হাতকেইখন চাফাকৈ ধুই লওঁ, তাৰে পিছতহে আমি নিজৰ কামবিলাক কৰোঁ, ঠিক তেনেদৰে ৰেইকি শক্তিও প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি আবাহন কৰি হাতকেইখন শুদ্ধ কৰি ল'ব লাগিব। তাৰ কাৰণে চিম্বল থাকে, চিম্বলটো আঁকি আমি হাতখন শুদ্ধ কৰি ল'ব লাগিব। তাৰপিছত এনেকুৱা ধৰণে লৈ আমি মূৰত বা চকুত যিকোনো অংগত লাগে, ঠিক তেনেকুৱাকৈ আমি হিলিং কৰিব পাৰোঁ। বিশেষকৈ আমাৰ শৰীৰত 7টা চক্ৰ থাকে আৰু বাকী বেলেগ অংগ মিলাই 24টা অংশ হিলিং কৰিব লাগে। ঠিক তেনেদৰে আপোনালোকে যদি কেতিয়াবা সময় নাপায়, 7টা চক্ৰ হিলিং কৰিলেও আপোনালোকৰ হৈ যায়। আপোনালোকে যেতিয়া সময় থাকে, সময় অনুযায়ী আপোনালোকে 3 মিনিট, 4 মিনিট যিকোনো অংশত ধৰি 24টা অংশত ধৰি আপোনালোকে হিলিং কৰিব। হিলিং কৰিলে আপোনালোকৰ শৰীৰত যি বেমাৰ হওক, যিকোনো ধৰণৰ অসুবিধা আছে, সকলো অসুবিধা দূৰ হৈ যায়। আৰু যদি কেতিয়াবা কি হয়, ভৰি বা হাত বিষায় বা যিকোনো ক্ষেত্ৰতে কিবা এটা বিষ অনুভৱ হয়, তেতিয়া আপোনালোকে হাতখন য'ত বিষ হৈছে, ধৰক হাতত বিষ হৈছে, হাতত অলপ সময় এনেকুৱাকৈ ধৰি থাকিলে 3 মিনিট, 4 মিনিট, 5 মিনিট যিখিনি আপোনালোকে পাৰে, সেই অনুযায়ী আপোনালোকে এনেকৈ ধৰি থাকিলে তাৰপিছত এনেকুৱাকৈ আপোনালোকৰ হিলিং হৈ যাব। এতিয়া আকৌ ৰেইকি শক্তিৰ শিক্ষণ প্ৰণালী। ৰেইকি শক্তিৰ শিক্ষণ প্ৰণালীও প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়ৰ আছে। প্ৰথম পৰ্যায় আপোনালোকে শিকাৰ পিছত আপোনালোকে এটা চিম্বল পাব। তাৰে পিছত যেতিয়া দ্বিতীয় পৰ্যায় শিকিব, তেতিয়া আপোনালোকে 2টা চিম্বল পাব। যি 2টা চিম্বলৰ সহায়ত মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁ যে প্ৰথম পৰ্যায়ত আপোনালোকে নিজৰ হিলিং কৰিব পাৰিব আৰু দ্বিতীয় পৰ্যায় শিকাৰ লগে লগে আপুনি নিজৰ লগতে বেলেগ আন কাৰোবাক হিলিং কৰিব পাৰিব, স্পৰ্শ কৰি বা দূৰত থকা মানুহকো হিলিং কৰিব পাৰিব। ঠিক তেনেদৰে সেই 2টা চিম্বলত, এটা চিম্বলত কি হ'ব, যে আমাৰ শৰীৰটো যেতিয়া ইনবেলেঞ্চ হৈ থাকে, বেলেঞ্চ কৰিব। এতিয়া সেই বেলেঞ্চনো কি বস্তু? ধৰি লওক আপোনালোকে চব্জি বনাইছে, চব্জিত কেতিয়াবা নিমখ বা জ্বলা মছলা অলপ বেছি হয়। সেই বেছিটো বেলেঞ্চ কৰিব হ'লে আমি কি কৰিম? ঠিক তেনেদৰে ৰেইকি শক্তিৰ ক্ষেত্ৰতো বা আমাৰ শৰীৰৰ যিবিলাক ইনবেলেঞ্চ হৈ থাকে, সেই চিম্বলটো প্ৰয়োগ কৰাৰ ফলত আমাৰ শৰীৰৰ সেই অংশটো বেলেঞ্চ হৈ যায় আৰু যি বিষ বা কিবা হৈ থাকে, সেইটো অতি সোনকালে নোহোৱা হৈ যায়। ঠিক তেনেদৰে যেতিয়া আপোনালোকে ওপৰৰ পৰ্যায় যাব, ওপৰৰ পৰ্যায়ত আপোনালোকে বেলেগ চিম্বল পাব। সেই চিম্বলৰ জৰিয়তে আপোনালোকৰ ৰেইকি শক্তিৰ উৰ্জা শক্তিটো আপোনালোকে অত্যাধিক কৰিব পাৰিব। ধৰি লওক আপোনালোকে ৰ'দত ওলাই গৈছে, বাহিৰত গাটো গৰম অনুভৱ কৰিছে, কিন্তু সেই ৰ'দটো যদি আমি আৰু বেছি কৰিব বিচাৰোঁ, কি কৰিব লাগিব? আমি আগতে যেনেকৈ কৰিছিলোঁ, আতচি কাঁচ এখন কাগজৰ ওপৰত লওঁ বা কাগজ এখন লৈ ধৰি থাকোঁ, তেতিয়া জুই লাগি যায় বা আমাৰ হাতত দিলেতো আমি অলপ সময় থকাৰ পিছত আমাৰ হাতখন পুৰি যায়। ঠিক তেনেদৰেও যেতিয়া আপোনালোকে সেই হায়াৰ চিম্বল ব্যৱহাৰ কৰিব ওপৰৰ লেভেলৰ, ঠিক তেনেদৰে সেই উৰ্জা শক্তিটো ইমানেই বেছি হৈ যাব, ইমান বেছি আপোনাৰ হাতেৰে প্ৰবাহিত হ'ব, যেতিয়া আপুনি নিজৰে হওক বা অন্য কাৰোবাৰে হিলিং কৰিব, তেতিয়া অতি কম সময়ৰ ভিতৰতে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব। আৰু সেইটো আপোনালোকে নিজেও অনুভৱ কৰিব যেতিয়া আপোনালোকে নিজৰ শৰীৰত হিলিং কৰিব।
এনেকুৱা ধৰণে ৰেকিটো শিকোৱা হয় বা এইবিলাক প্ৰশিক্ষণ আছে। আপোনালোকে জানিবলৈ হ'লে মই পিছত ভিডিঅ' বনাই থাকিম, দি থাকিম। আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।